মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত দেউৰীসকল নামৰ পাঠটিৰ পাঠদান কৰিবলৈ ওলাইছোঁ। এই পাঠটি দেউৰী সাহিত্য সভাই যুগুত কৰি উলিয়াইছে। তোমালোকে নিশ্চয় জানা যে আমাৰ দেশ অসমখনত প্ৰাচীন কালৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰি আহিছে। সেই জনগোষ্ঠীসকলৰ ভিতৰত দেউৰীসকল হৈছে অন্যতম লেখত ল'বলগীয়া জনগোষ্ঠী। মংগোলয়ত নৃগোষ্ঠীৰ অন্তৰ্গত দেউৰীসকল উত্তৰ পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ জয়দাম পাহাৰৰ আশে পাশে বাস কৰিবলৈ লয়। দেউৰীসকল শদিয়া অঞ্চলতেই বহু বছৰ ধৰি বসবাস কৰি আছিল। কালক্ৰমত বিভিন্ন কাৰণত তেওঁলোক অসমৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰণ ঘটে। বৰ্তমান দেউৰীসকল বসবাস কৰি থকা জিলাকেইখনৰ নাম হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ। দেউৰীসকল সামাজিকভাৱে 4টা খেলত বিভক্ত। সেই খেলকেইটা হৈছে দিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাতৰগঞা। দিৱাং নদীৰ পাৰত বসবাস কৰাসকলক দিবঙীয়া, টেঙাপানী নদীৰ পাৰত বসবাস কৰাসকলক টেঙাপনীয়া, বৰনদীৰ পাৰত থকাসকলক বৰগঞা আৰু পাতশদিয়াত থকাসকলক পাতৰগঞা হিচাপে জনা যায়। দেউৰীসকল বৰ ধৰ্মবিশ্বাসী লোক। তেওঁলোকে কুন্দি ধৰ্মক বিশ্বাস কৰে। কুন্দি মামা হ'ল তেওঁলোকৰ উপাস্য দেৱতা। কুন্দি মানে পৰম পুৰুষ আৰু মামা মানে প্ৰকৃতিক বুজাইছে। এই কুন্দি মামাই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা আৰু পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে। দেউৰীসকল সাধাৰণতে কৃষিজীৱী লোক। তেওঁলোকে তাহানিৰে পৰা কাঠ, বাঁহ, বেত আৰু খেৰেৰে চাংঘৰ সাজি বসবাস কৰি আহিছে। দেউৰীসকলে ৰঙালী বিহু, মাঘ বিহু, কাতি বিহু পালন কৰাৰ উপৰিও তেওঁলোকে সুকীয়াকৈ কৃষিভিত্তিক উৎসৱো পালন কৰে। সেই উৎসৱকেইটা হৈছে গিবা বচু, গিবা মেচু বসন্ত আদৰণি উৎসৱ, চিগাদাগা ৰেবা বিচু, 3 নম্বৰটো হৈছে বিচু ডাপেবা মেচু, 4 নম্বৰ হৈছে মিদি ডেৰুবা মেচু ৰাজ কেবাং আৰু 5 নম্বৰটো হৈছে শাওনীয়া পূজা। দেউৰী ভাষা মূলতঃ চীন তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো ভাষাৰ অন্তৰ্গত। 2005 চনৰ 28 জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে আৰু প্ৰাথমিক পৰ্যায়ত এই ভাষা বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া দেউৰী জনগোষ্ঠীৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। অসমৰ সকলো জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক প্ৰতিষ্ঠাৰ বাবে আজীৱন কাম কৰা বিৰল ব্যক্তিত্বৰ অধিকাৰী দেউৰী জনগোষ্ঠীৰ এজন বিশিষ্ট ব্যক্তি হৈছে জননেতা ভীমবৰ দেউৰী। অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ভীমবৰ দেউৰীক জননেতা আখ্যাৰে বিভূষিত কৰিছিল। ভীমবৰ দেউৰীৰ পিতৃৰ নাম আছিল গদৰাম দেউৰী আৰু মাতৃৰ নাম আছিল বাজতী দেউৰী। ভীমবৰ দেউৰীৰ পিতৃৰ পূৰ্ব বাসস্থান শদিয়াত আছিল বুলি শুনা যায়। 1933 চনত ভীমবৰ দেউৰীয়ে দেউৰী, সোণোৱাল কছাৰী, মটক, মিচিং, বড়ো, তিৱা, ৰাভা আদি জনগোষ্ঠীসমূহক
ঐক্যবদ্ধ কৰি ট্ৰাইবেল লীগৰ জন্ম দিয়ে। 1935 চনত এই লীগৰ দাবীৰ ভিত্তিত অসম বিধানসভাৰ মুঠ 108খন আসনৰ মাজত 4খন আসন অনগ্ৰসৰ ভৈয়াম জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয়। ভীমবৰ দেউৰী অসম বিধান পৰিষদৰ সদস্য হিচাপে দুবাৰ মনোনীত হৈছিল। 1946 চনত গোপীনাথ বৰদলৈৰ কংগ্ৰেছ মন্ত্ৰীসভাৰ বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী আছিল। দেউৰী জনগোষ্ঠীৰ আন এজন বিশিষ্ট ব্যক্তি হৈছে ৰাধাকান্ত দেউৰী। তেখেতৰ জন্ম লখিমপুৰ জিলাৰ বাঁহগৰা গাঁৱত 1931 চনৰ 1 জুন তাৰিখে হৈছিল। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰাধাকান্ত দেউৰীয়ে আমাৰ বিদ্যালয়টো, অৰ্থাৎ আমাৰ বিদ্যালয় মানে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো 1985 চনত শিক্ষক হিচাপে কামত যোগদান কৰি কিছুকাল শিক্ষাদান কৰিছিল। দেউৰী ভাষাৰ সংস্কৃতিৰ গৱেষক পণ্ডিত ৰাধাকান্ত দেউৰীৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে দেউৰী চুব্বিব, দেউৰী অভিধান, চিৱা জিমচায়া চুব্বিব, আধুনিক দেউৰী শব্দকোষ, আৰু 3 নম্বৰ হৈছে দেউৰী শব্দ সম্ভাৰ। ইয়াৰ উপৰিও আন দুজন বিশিষ্ট ব্যক্তি হৈছে সমাজসেৱক আৰু ৰাজনীতিক বৰগৰাম দেউৰী আৰু সমাজসেৱক শ্ৰী চন্দ্ৰ সিং দেউৰী। ছাত্ৰ ছাত্ৰীসকল, আমাৰ দ্ৰুতপাঠত থকা দেউৰীসকল নামৰ পাঠটি আজি থুলমূলকৈ আলোচনা কৰা হ'ল। তোমালোকে পাঠটো খৰচি মাৰি পঢ়িবা আৰু পাঠত দিয়া প্ৰশ্নাৱলীসমূহো কৰিবা। আজিলৈ ইমানেই। ধন্যবাদ।